বিক্ৰম হা তই আহিলি তোৰ লগত মোৰ দৰকাৰী কথা এটা আছে কি দেউতাৰে তোৰ বিয়াখনৰ লগতে আৰু এটা কথা ভাবিছে দেউতাৰে কোৱা মতে তই যদি কথাবিলাক মান তেন্তে কথাটোনো কি দেউতাই কি আকৌ নতুন চৰ্ত ৰাখিলেই নে চৰ্ত ৰখা নাই অ তোৰ ভৱিষ্যতৰ কথা চিন্তা কৰি দেউতাৰে তোক দোকান এখন খুলি দিম বুলি কৈছে কি মই দোকান দিম আৰু দোকানী হৈ গোটেই জীৱনটো পাৰ কৰি দিম নোৱাৰো মই এইবোৰ কৰিব আৰু কি কৰিবি তই ছোৱালী এজনীক বিয়া পাতি আনিলে তাইক ভৰণ পোষণ দিব পৰাকৈ তইতো কিবা এটা কৰিব লাগিব ৰাম সময়ত সকলো দেখা যাব সময়লৈ বাট চাই থাকিলে তোৰ জীৱনটোত একো নহব তহঁতে মোৰ কথা ভাবিব নালাগে মই দোকান নিদিয়াৰ কাৰণে তহঁতে যদি মোৰ বিয়াখন পাতি নিদিয় তেন্তে মোৰ ক'বলগীয়া একো নাই তই এনেকে ক'লে নহব নহয় এইবাৰ তোৰ বিয়াখন হ'বই বিয়াখন পতাৰ আগতে উপাৰ্জনৰ কথা নাভাব কিয় ভাবি পেলাই দেখোন কোন মই দোকান নিদিওঁ মানে নিদিওঁ তেনেহ'লে কি কৰিবি দেউতাক কবি মোক 3 লাখ মান টকা দিবলৈ তাৰ পাছত চাবি মই কি কৰোঁ